হেল্ল' এভৰিৱান, মই এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াতো কি মাঘ বিহু উৰুকা আজি, সেইটো কাৰণে মানে আমাৰ ভেলাঘৰ চেলাঘৰ বনাই একদম কমপ্লিট হৈ আছে। এতিয়া আপোনালোকক লুকটো দেখাম আৰু তাৰপিছত এতিয়া আমাৰ মানে ভিতৰত পি বহি আছে, দেখাই দিছোঁ। পি এইফালে গুডু মানে শুই আছে, মানে ই ৰাতি নাচিবৰ কাৰণে হাই দিছে। তাৰপৰা এইটো ভেলাঘৰ লুকটো এনেকুৱা ভেলাঘৰ লুকটো। তাৰপৰা এয়া দাদা এতিয়া ৰাতি জুই ফুৱাবৰ কাৰণে এইটো মানে বনাই আছে মেজিটো। সকলোলৈকে ভোগালী বিহু শুভেচ্ছা থাকিল। আজি বিহু উৰুকা বুলি চাগে আপোনালোকে লগ লাগি এসাঁজ খাইছে। আমিও খাবলৈ আৰম্ভ কৰিছোঁ আৰু আমাৰ ভেলাঘৰ হৈছে। আমাৰ ঘৰত মানে আৰু ভেলাঘৰ বনাবলৈতো মানুহ নাই, মই লগ লাগি বনাইছোঁ আৰু ককা আইতা দুদু মা দেউতা আৰু পিও আছেহি, লগতে মিলি খাম আৰু এসাঁজ আৰু। বাই বাই, সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল দেই। বাই বাই।